গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিৰনাছ ব্লগ। চ' আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ খবৰপুৰ যাম। কি দেখুৱাব পাৰোঁ ভিডিঅ'টো চাই থাকিব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰি যাম। টেম্পু গাড়ীৰ পিছপিনে ভিডিঅ' কৰি যোৱাৰ মজাটো বেলেগতকৈ অলপ বেলেগ হয়। আৰু এয়া আমি পালোঁ খগৰপুৰ। আজি হ'ল খগৰপুৰ বজাৰ, গতিকে আমি খগৰপুৰ আহি পালোঁ আৰু বহুত যাব বাকী আছে। য'ত যাম আমি ট্ৰি হাউচ, একদম পূৰা বজাৰ চলি আছে একদম পূৰা। এইপিনে একদম এই চাইকেলখনেৰে 3জন যাম আৰু এই চাইকেলখনেৰে হ'ব আমাৰ আজি যাত্ৰা আৰম্ভ। যোৱাটো যাম বাৰু, 2জনটো নহয় 3জন যাম। অলপ পেট ভৰাইতো খুৱাব লাগিব না। 3জন যোৱা কথা, পেট ভৰাই নোখোৱালে বেয়া কথা হ'ব না ৰাস্তাতে আৰু যদি কিবা প্ৰব্লেম হয়। আমি খগৰপুৰ ট্ৰি হাউচ যাম বাৰু, কিন্তু আমাৰ যোৱাৰ আগত অৱস্থাটো চাওক কেনেকুৱা হৈছে। এখন চাইকেলত 2জন উঠে মিনিমাম, কিন্তু আমি 3জন উঠিব লগা হৈছে। কাৰণ মই অনা নাছিলোঁ চাইকেল, মানে মোৰ লগতো ভাবিছে মই চাইকেল লৈ আহিছোঁ, কিন্তু চাইকেল অনা নাই, গতিকে সেনেকৈ যাব লগা হ'ল আৰু। খগৰপুৰ বাগপাৰা এই গাঁওখন বহুত ক্লিন গাঁও হয়, মানে বহুত চাফ চিকুণকৈ ৰাখিছে। চাৰিওফালে একদম চিনাৰী টাইপৰ গছ ৰুই দিছে, ভাল লগা হৈছে আৰু। আমি কিমান এটা ধুনীয়া জেগাত আহি পাইছোঁ। ঠাইটোৰ নাম হ'ল খগৰপুৰ বাগপাৰা ট্ৰি হাউচ, তাতে যাব ওলাইছোঁ। এইটো হ'ল আমি এইপিনে গৈ আছোঁ। আমি এইপিনে যাম, এইপিনে গৈ পাম আৰু বেছি টাইম নাই, 10 মিনিটমান পিছত পাম। তাতে গৈ লগ পাইছোঁ। আমি আহি থাকোঁতে দেখিলোঁ এইপিনে অলপ মাটি কঁঠালৰ খেতি আছে। খেতি বহুতেই আছে ইয়াত, 3-4 মাহ পিছত হৈ যায় এইবিলাক একদম। আৰু আমি যাম আপোনালোকে দেখিছেনে নাই গম নাপাওঁ, অলপ জুম কৰি দিছোঁ। এই যে সেউজীয়া স্কুল ঘৰখন দেখিছে, এই তাতে আমি যাম। হ'ল আমাৰ বাগপাৰাত থকা খ্ৰীষ্টানৰ মন্দিৰ। ইয়াত খ্ৰীষ্টমাছ দিন বহুত মানে ভালকৈ উদযাপন কৰা হয়। এদিন আহিম, ইয়াতে মোৰ বন্ধুৰ ঘৰ আছেতো, আৰু ইয়াত এটা নহয় 2-3টা হয়। এইপিনেও আছে এটা আৰু এইপিনেও আছে এটা, গতিকে আহি খ্ৰীষ্টমাছ দিন আপোনালোকক বিভিন্ন ধৰণৰ মানে দেখুৱাম আৰু ভালকৈ। ফাইনেলি গাইজ আমি আহি পালোঁ খগৰপুৰ বাগপাৰাত থকা ট্ৰি হাউচ। পাম আৰু অলপমান ইপিনে গৈ পাম, কিন্তু তাৰ আগত এটা আপোনালোকে চাওক, এইটো কিমান এটা ধুনীয়া ৰেষ্ট হাউচ। ইয়াতে আৰামছে বহি একদম চাহ খাওক, চাহ পানী খাই লওক। কি ধুনীয়া এটা দৃশ্য, এইটো চাওক আপোনালোকে, এইটো চাওক। এইবিলাক কিহৰে বনাইছে, এইবিলাক অলপ খেৰৰে বনাইছে, এইবিলাক খেৰ, একদম মজা। আমি পালোঁহে, এইপিনে যাম, গৈ পিনে আপোনালোকক দেখুৱাই আছোঁ। এইপিনে যাম আমি সোমাই, এইটো কিবা এটা সৰু নিজৰা বৈ গৈছে নেকি এইপিনে। আমি যাম ইফালেদি গৈ পিনে, বেছি দূৰ নাই আৰু পালোঁ, অলপমান আছে। ওপৰত পাহাৰ আছে, একদম মজা একদম সুন্দৰ এটা কৈছোঁ। একদম মাটি কঁঠালৰ গছ বহুত আছে ইয়াত, একদম বহুত। আৰু তামোলৰ গছো বহুত আছে, মানে এইটো পাহাৰৰ নিচিনাটো অলপমান ঠিয়ানি টাইপ বহুত। এইপিনে গাহৰি আছে, গাহৰি দেখুৱাইছোঁ আপোনালোকক। গাহৰি চাই লওক। এইটো ইয়াতে বান্ধি দিছে গাহৰিটো, ইমান ডাঙৰ গাহৰি, বাপৰে। পেটত বান্ধি দিছে, 3টা আছে। ইয়াতে আছে এটা বেলেগ বগা কালাৰৰ, গতিকে আমি পালোঁ কঁঠালৰে খেতি আৰু
এইবিলাক গোটেই খেতি মাটি কঁঠালৰ। আমি পাই গ'লোঁ ট্ৰি হাউচ। এইটো হ'ল আপোনাৰ এইপিনে যাই পামেই আৰু পাম মানে পালোৱে, গতিকে চাই থাকক ট্ৰি হাউচ কি ধুনীয়া। মোৰ কাৰণে এটা সুখৰ খবৰ, মানে কি ইয়াত আজি একদম মানুহ নাই, মজা। ফাইনেলি এইটো পালোঁ আমি ট্ৰি হাউচ। সুখৰ খবৰ মানে কি আজি একদম মানুহ চানুহ নাই, চিঞৰি ভিডিঅ' বনাব পাৰিম। এইপিনে এই আপোনালোকে চাই লওক। আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ কি ইয়াত চকী আছে, বেটৰ চকী নেকি চকী, এইবিলাক 2খন চকী আছে। এইপিনে কিবা আছে, এইবিলাক কৰিব নালাগে, কিন্তু ইয়াত কিবা চাহৰ কাপ চাপ পেলাই দিছে। এইটো পানী। এতিয়া আমি যাম এইপিনে। আপোনালোকে যদি এতিয়াও গম নাপায় তেনেহ'লে আহক, একদম মজা জেগা। এইটো চাওক, ইয়াতে এটা বহি আৰামছে চাহ পানী খাই লওক। কি খাব মানে টেনশ্যন নাই। ওপৰত চাওক না কি মজা, একদম খেৰৰে। তাৰপিছত আছে আপোনাৰ এইটো পানী ওলাই নাই চাম অলপ। পানী নাই, টেংকিত পানী নাই নেকি। আৰু আমি পাই গ'লোঁ ট্ৰি হাউচ। ফাইনেলি গাইছ, এইটোৱে হ'ল ট্ৰি হাউচ আমাৰ। কি ধুনীয়া। আমি পাই গ'লোঁ ফাইনেলি ট্ৰি হাউচ। এইটো হ'ল আমাৰ ট্ৰি হাউচ। ইয়াতে সোমাম, অলপ দেখুৱাব চেষ্টা কৰিম। এইপিনে কি আছে, এইপিনে তলামৰা আছে, ভিতৰত বিচনা টিচনা আছে নেকি, আৰু এইবিলাক চকী টকী আছে ভিতৰত কিবা কিবি। আৰু আগপিনে ইয়াত আছে বাৰাণ্ডাত 2খন চকী বেডৰ। তাৰপিছত এইখন এখন চকী, এইখন এখন চকী, বট আছে। এইবিলাক একদম ধুনীয়া, একদম কিমান ধুনীয়া এটা। আপোনালোকে যদি এতিয়াও গম নাপায় তেনেহ'লে আহি যাওক। এইবিলাক কিবা কিবি আছে বহুত। যদি তালা মাৰা নাথাকিলেহেঁতেন আমি গ'লোঁ হয়, ভিতৰত যাই চালোঁ হয় কি আছে। এইটো তালা মৰা আছে, গতিকে যাব নোৱাৰিম। ইয়াৰ পৰা ভিডিঅ'টো উপভোগ কৰক। আপোনালোকে শুনিব পাইছে নে নাই মই নাজানো, কিন্তু ইয়াত নিজৰা এটা আছে, আপোনালোকক দেখুৱাম। এইপিনে নিজৰাটো বৈ গৈছে, আৰু এইপিনে এইটো কিবা লেম্প নেকি ইয়াত ওলমাই দিছে, কি হ'ব এইটো নাজানো। আৰু আপোনালোকে জানে নেকি যদি আহিছিল, গতিকে এইটো কি বস্তু মই নাজানো, জনাবচোন। এইটো কি বস্তু, এইটো কিবা 3টা ফুটা আছে, কি বা বস্তু মই নাজানো। যদি আপোনালোকে আহিছিল জনাবচোন কি বস্তু এইটো মোক। আমি দূৰৰ পৰা দেখিব পৰা এইটো জিৰণি কোঠাটো। তাৰপিছত এইপিনে এইটো পাহাৰ, এইপিনে এইটো ৰেষ্ট হাউচ। তাৰপিছত আমি যাম এতিয়া নিজৰাটোলৈ। ত' গাইছ, নিজৰাটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। যদি পানীবিলাক ভাল হয়, খামো, পিয়াহ লাগিছে। এইটো হ'ল নিজৰাটো, লাহেকৈ বৈ আহিছে। এইটোৱে হ'ল নিজৰাটো। পানীবিলাক ফ্ৰেছ, একদম ফ্ৰেছ, শিল বালি দেখা যায় তলৰ পৰা। এইপিনে ক'ৰবাৰ পৰা বৈ আহিছে, পিছত এইপিনে এনেকুৱাকৈ গৈ সেইফালেদি পৰিছে। আপোনালোকে এই যে ফুটাটো দেখিছে, সৰুকৈ এই যে ফুটাটো দেখিছে আপোনালোকে, এইপিনে মানে পানীটো গৈছে, গৈ পিনে এই যে ফুটাটো এইপিনে গৈ কেনে সেই সিফালেদি ওলাইছে, আৰু সেইফালেদি যাই আমি পানীটো খাই লওঁ। বাঁহৰ নহয়, এইটো হ'ল কি আছিল, এইডাল হ'ল তামোলৰ গছৰ। এনেকৈ আহিছে, এইটো এটা ডাঙৰ শিল, আৰু পানী আমি খাম এতিয়া। পানীটো হ'ল এইফালেদি ওলাইছে, গতিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। পানীটো কেনেকুৱা ফ্ৰেছ দেখুৱাম, চাই লওক। ফুটাটোৰে পানীবিলাক আহিছে, মানে ফ্ৰেছ পানীবিলাক। এইপিনে এনেকৈ গৈছে, গৈ পৰিছে, চাই লওক কেনেকুৱাকৈ গৈছে, গৈ কিনে ইফালেদি এনেকুৱাকৈ পৰিছে। আপোনালোকে চাওক না কিমান ফ্ৰেছ পানী, একদম দেখিছেনে কিমান ফ্ৰেছ, একদম পূৰা ফ্ৰেছ, টেনশ্যন নাই, খেলিব পাৰে। এইটো হ'ল পানীটো, ইমান এটা ফ্ৰেছ পানী। আৰু এইটো যদি এনেকুৱা চাৱাৰ টাইপ যদি ঘৰত হ'লহেঁতেন তেনেহ'লে আৰামছে ইয়াত বহি লওঁ, পূৰা একদম মজাকৈ চাবোন দি মজাকৈ গা পা ধুব পাৰিব। পানীটো অলপ খাই লওঁ।
বহুত আল্টিমেট একদম মজা পানী। আৰু যদি আপোনালোকে কেতিয়াবা আহে ইয়াত পানী আনিব নালাগে, ইয়াত একদম মজা পানী খাই ল'ব পাৰে। মই আহি গম পালোঁ যে ইয়াত গাৰো জনগোষ্ঠীৰ মানুহে বসবাস কৰে। ইয়াত বহুত সুন্দৰকৈ সজাই পৰাই ৰাখিছে। পাহাৰীয়া অঞ্চল হৈ কিন্তু ইমান চাফ চিকুণকৈ নাৰাখে, কিন্তু বহুত চাফ চিকুণকৈ ৰাখিছে। এইবিলাক চাওক কিমান চাফ চিকুণকৈ ৰাখিছে, মানে গোটেইবিলাক গছ গছনি। এইপিনে ঘৰ আছে নেকি। আৰু মোৰ লগত আজি কোন কোন আহিছে আপোনালোকক চিনাকি কৰাই দিছে। ই ক্লাছ ফ্ৰেণ্ড হয়, কিষাণ নাম। আৰু ইয়াক মই চিনি নাপাওঁ, ইয়াৰ লগৰ আহিছে। গতিকে আহি বহুত ভাল লাগিল। অকলেতো আহিব নোৱাৰি না, আৰু ইয়ে কষ্ট কৰি 3জন চাইকেল চলাইছে। আৰু আপোনালোকক মই এতিয়া দেখাম, মানে ট্ৰি হাউচটো যে আছে তলৰ পৰা, মানে ওপৰত কেনেকৈ দেখি এনেকুৱাকৈ দেখাই দিম। মানে তলৰ পৰা দেখিব খিৰিকী দুখন খোলা আছে। মোৰ বোধহয় এইটো ৰাতি পঠাই মানুহ থাকিব পাৰে, ডাঙৰ কথা নহয়। নহ'লেতো এনেকৈ খুলি থৈ নাযায়, আৰু তালা মাৰা আছে যিহেতু। আৰু আপোনালোকক মই তলৰ পৰা দেখুৱাই দিম, মানে কিহৰে মানে বনাইছে। এইবিলাক চব কাঠেৰে বনাইছে। এইবিলাক কাঠ হয় চব। তাৰপিছত ইয়াতে বাঁহেৰে চাং বান্ধিছে। চাং বান্ধি কেনে বাঁহেৰে এনেকৈ চাং বান্ধি পিছত এই বেলেগ কিবা কিবি দিছে, কাঠ দিছে। এইটোৱে হ'ল, আৰু এইটো হ'ল পাইপডাল। মানে পাইপ নহয়, এইটো লেট্ৰিন হয় এইটো। ইয়াত মানে ওপৰত লেট্ৰিন আছে, আৰু এইপিনে লেট্ৰিনবিলাক আহি ইয়াতে পৰি যায়। তাৰপিছত যিয়ে নহওক, এইখিনিয়ে হ'ল আজিৰ মই দেখুৱাব লগা। কিহৰ গছ নাজানো, কিন্তু বহুত ধুনীয়া লাগিছে। ধুনীয়া মানে একদম মজা। চাওকচোন একদম সেউজীয়া বাঁহৰ গছ নেকি, কিবা বুন টাইপৰ। এইবিলাক বুন এইবিলাক বুন। আৰু এইবিলাক এনেকৈ বহুত ধুনীয়া গছ ৰুই থৈছে। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মানে কি, মোৰ যোৱাকালি 100 ছাবস্ক্ৰাইবাৰ হ'ল মানে কি 15 দিনমানত হৈছে। আৰু যাতে 1Kটো আপোনালোকে অতি সোনকালে কৰি দিয়ে, আশা ৰাখিলোঁ। এইটোৱে হ'ল আজিৰ ভিডিঅ'টো। বাই বাই।